যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ইউনিক আইডিৰ পইচাটো পোৱা নাই সো ইউনিক আইডিৰ পইচাটো নোপোৱা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে সো আপোনালোকে আপোনালোকৰ ইউনিক আইডিত আপোনালোকৰ বেংক একাউণ্টটো কেনেকৈ আপডেট কৰিব আৰু বেংকৰ পাছবুকটো আপোনালোকে কেনেকৈ আপলোড কৰিব সো হবিয়েক প্ৰসেছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। সো আপোনালোকে আপোনালোকৰ ইউনিক আইডিত আপোনালোকৰ বেংক একাউণ্টটো আপডেট দিবলৈ হলে প্ৰথমতে আপোনালোকে DAC যেটো অফিচিয়েল ওয়েবসাইট হয় সো হেতু ওয়েবসাইটত আহিব লাগিব। ওয়েবসাইটৰ পেজটো মই ভিডিও ডেসক্ৰিপচনত দি দিছো সো আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব অথবা আপুনি আপোনাৰ মোবাইল অথবা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি কিনে আপোনালোকে সাৰ্চ বাটনত টাইপ কৰিব DAC বুলি আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব। DAC বুলি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ এটা আহিব সো আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি তলফালে আহিলে আপোনালোকে ইয়াতে এটা অপচন দেখা পাব DAC ষ্টুডেন্টস লগইন বুলি সো আপোনালোকে জাস্ট ইয়াতে DAC ষ্টুডেন্ট লগইন সো আপোনালোকে এইটো লিংকত ইয়াতে ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব সো আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে DAC ষ্টুডেন্ট লগইন সো আপোনালোকে ইয়াতে দেখা পাইছে ইউনিক আইডি তাৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো দেখা পাইছে সো ওপৰত আপোনালোকে ইয়াতে ইউনিক আইডি ঠাইত আপোনালোকৰ যেটো ইউনিক আইডি হয় সেই ইউনিক আইডিটো আপোনালোকে ইয়াতে বহুৱাই দিব। বহুৱাই কিনে আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ডেট অফ বাৰৰ ঠাইত আপোনালোকে বহুৱাই দিব। বহুৱাই কিনে আপোনালোকে জাস্ট ইয়াতে সাইন ইন অপচনত ক্লিক কৰি দিব। ইউনিক আইডি আৰু ডেট অফ বাৰ্থটো বহুৱাই কিনে যেতিয়া আপোনালোকে সাইন ইন অপচনত ক্লিক কৰিব সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। ইয়াতে প্ৰথমত আপোনাৰ নামটো শো হ'ব তাৰপিছত ইয়াতে আপোনাৰ যেটো ইউনিক আইডি হয় সেই ইউনিক আইডিটো ইয়াতে শো কৰিব সো তাৰপিছত আপোনালোকে তলফালে ইয়াতে দেখা পাব ষ্টুডেন্ট আৰ ৰিকুৱেষ্টেড টু প্ৰপাৰলি ভেৰিফাই देयर বেংক একাউণ্ট সো আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো প্ৰপাৰলি শুদ্ধকৈ আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে ইয়াতে আপডেট দিব লাগিব। সো বেংক একাউণ্টটো আপডেট দিবলৈ হলে আপোনালোকে ইয়াতে দেখা পাইছে বেংক একাউণ্ট ডিটেইলছ সো বেংক একাউণ্ট ডিটেইলছৰ তলত আপোনালোকে ইয়াতে দেখা পাইছে আপডেট বুলি সো আপোনালোকে জাস্ট ইয়াতে আপডেট অপচনত ইয়াতে ক্লিক কৰি দিব। আপডেট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ সম্পূৰ্ণখিনি ডিটেইলছ আপোনাৰ ইয়াতে শো হ'ব সো প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে বেংক একাউণ্ট হোল্ডাৰ নেম সো আপোনালোকৰ যেটো নেম হয় সেই নেমটো আপোনালোকে ইয়াতে শুদ্ধকৈ বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে বেংক একাউণ্ট নাম্বাৰ সো বেংক একাউণ্ট নাম্বাৰৰ ঠাইত যেটো আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ হয় সেই বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে বেংক IFSC কোড যেটো হয় সেই IFSC কোডটো আপোনালোকে ইয়াতে শুদ্ধকৈ বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে বেংক নেম সো আপোনালোকৰ বেংকৰ কোনটো নাম হয় কোনটো বেংকত আপুনি একাউণ্ট খুলিছে সেই বেংকৰ নামটো আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে ব্ৰাঞ্চ নেম সো কোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্টটো খুলিছে সেই ব্ৰাঞ্চৰ নামটো আপোনালোকে ইয়াতে বহুৱাই দিব। বহুৱাই কিনে ইয়াতে দেখা পাইছে মিক্ৰ কোড সো সেই মিক্ৰ কোডটো আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব। সো আপোনালোকে সম্পূৰ্ণখিনি ডিটেইলছ ইয়াতে বহুৱাব লাগিব এটাও যাতে ইয়াতে খালি নাথাকে সো আপোনালোকে শুদ্ধকৈ ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে এড্ৰেছ সো আপোনালোকৰ বেংকৰ যেটো এড্ৰেছ হয় সেই বেংকৰ এড্ৰেছটো আপোনালোকে ইয়াতে দিব লাগিব। এটা আপোনাৰ এড্ৰেছ দিলে নহব ইয়াতে বেংকৰ এড্ৰেছ যেটো হয় সেই বেংকৰ এড্ৰেছটো আপোনালোকে ইয়াতে বহুৱাই দিব। সো বেংকৰ এড্ৰেছটো আপোনালোকে পাছবুকত পাই যাব সো তাৰ পৰা আপোনালোকে চাই কেনে আপোনালোকৰ বেংকৰ এড্ৰেছটো আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে সিটি সো আপোনালোকৰ সিটি কোনটো হয় সো সেই সিটিটো আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে দেখা পাইছে ডিস্ট্ৰিক্ট সো আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াতে বহুৱাই দিব। বহুৱাই কেনে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লেখা আছে ফৰেন পেজ অফ বেংক পাছবুক সো আপোনালোকৰ বেংকৰ যেটো ফৰেন পেজ হয় যত আপোনালোকৰ একাউণ্ট নাম্বাৰ তাৰ পিছত আপোনালোকৰ IFSC কোড আপোনাৰ নেম সো হবিয়েক ডিটেইলছ আছে সো সেই পেজটো আপোনালোকে ইয়াতে চইচ ফাইল ইয়াতে ক্লিক কৰি আপোনালোকৰ সেই ফৰেন পেজটো আপোনালোকে ইয়াতে আপলোড দিব লাগিব। সো তাৰ পিছত আপোনালোকে আপলোড দি কেনে জাস্ট আপোনালোকে ইয়াতে সেভ অপচনত ইয়াতে ক্লিক কৰি দিব। সেভ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ ইয়াতে আপডেট দিয়া হৈ যাব। সো আপডেট দিয়াৰ কেইদিনমান পিছত যেটো আপোনালোকৰ ইউনিক আইডিৰ পইচা হয় সেই পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। সো আপোনালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে আপোনালোকৰ যেটো নিজৰ একাউণ্ট হয় সেই নিজৰ একাউণ্টটো আপোনালোকে ইয়াতে আপডেট দিব লাগিব। আপোনালোকৰ পেৰেণ্টছৰ একাউণ্ট ইয়াতে আপডেট দিলে নহব সো আপোনালোকৰ নিজৰ নামত আপোনালোকৰ একাউণ্ট থাকিব লাগিব আৰু সেই একাউণ্টৰ সকলোখিনি ডিটেইলছ ইয়াতে দিব লাগিব আৰু সেই একাউণ্টৰে পাছবুক আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। সো আপোনালোকে চাই চিতি ইয়াতে সকলোখিনি ডিটেইলছ বহুৱাই কিনে আপোনালোকৰ একাউণ্টটো আপোনালোকে ইয়াতে আপডেট দিব লাগিব। সো আপডেট দিয়াৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ পইচাটো সোমাই যাব। সো ফ্ৰেণ্ডসকল আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।